নমস্কাৰ, মই চন্দন কুমাৰ নাথ। এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা একেবাৰে ওচৰতে থকা জিয়া ভৰালী নদীখন। তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় জানে যে জিয়া ভৰালী নদীখন চাবলৈ খুবেই ধুনীয়া আৰু বিশেষকৈ ইয়াতে ফটো উঠিব বহুত ভাল। গতিকে বলকচোন আজি ভিডিঅ'টো আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ। I smoke too much, I drink too much. I tell myself that I can't stop. We could see clearly now. We could see clearly now. That I can't stop. We could see clearly now. We could see clearly now. We could see clearly now. Clearly now. Clearly now. We could see clearly now. We could see clearly now. বন্ধুসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে এয়া হৈছে জিয়া ভৰালী নদী। খুব এটা ধুনীয়া পৰিৱেশ, চাওক খুব সুন্দৰ। We could see clearly দেখিছে মোৰ নিজৰ ৰুমটো, মই ইয়াৰ পৰা চাব আহিছোঁ। এইটো দেখিছে, এইটো হৈছে মোৰ নিজৰ ৰুম অৰেগাত চিভিলমান। আজি মই বাহিৰৰ পৰা চাব আহিছোঁ। I smoke too much, I drink too much. I tell myself that I can't stop. We could see clearly now. We could see clearly.